হাই ফ্ৰেণ্ডছ, মোৰ সপোনৰ ঘৰখন কমপ্লিট হওঁ অৱস্থা। এয়া চাওক, লেবাৰে কাম কৰি আছে। এয়া পানী মাৰি আছে, গ্ৰেণ্ড ফ্ল'ৰত পানী দি আছে ইহঁতে হা। আৰু আজি মই আপোনালোকক দেখুৱাম যে কিমান দূৰ কিমান আগবাঢ়িল ঘৰখন। চ' মই ওপৰলৈ গৈ আছোঁ, আপোনালোকে চাই যাব। এয়া লেবাৰে কাম কৰি আছে। কিমান দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব তলৰ ফ্ল'ৰটো? এসপ্তাহ লাগব না? আজি এইখন হ'বনে কমপ্লিট? কাম কৰক। এয়া গ্ৰেণ্ড ফ্ল'ৰ হৈ আছে। এইফালে 3টা ৰুম, এইফালে এটা ৰুম, আৰু ওপৰৰ ফালে আপোনালোকক দেখুৱাই আছোঁ। এই ধুনীয়া ধুনীয়া ৰুম হ'ব। ইয়াত মোৰ বেডিং ৰুম হ'ব। আৰু এইফালে মই পাকঘৰ বনাম বুলি ভাবিছোঁ এইফালে। আৰু ওপৰৰ ফালে গৈ আছোঁ, আপোনালোকক দেখুৱাম। মোৰ ফাৰ্ষ্ট ফ্ল'ৰত মানে মোৰ বেডিং ৰুম হ'ব। এয়া আহি আছে মানুহ, কাম কৰা মানুহ আহি আছে। এতিয়া মই ওপৰত গৈ আছোঁ। ফাৰ্ষ্ট ফ্ল'ৰ ৰঙৰ কাম চলি আছে, ধামাধুম। এয়া ৰঙৰ মানুহে ৰঙৰ কাম কৰি আছে। এয়া চাওক, ৰঙৰ কাম কৰি আছে। এইফালে চাগে টয়লেট, এইফালেও কাম কৰি আছে। বৰ ধুনীয়া ঘৰ হ'ব এইখন মোৰ। ঠিক আছে। ডাইৰেক্ট ৰং কৰিবি না পুটিং মাৰিবি? ৰং। ঠিকে আছে। এই এটা ৰুম, ৰুমবিলাক ধুনীয়া। আৰু এসপ্তাহ 10 দিনমান চাগে লাগিব, কাৰেণ্টৰো কাম চলি আছে। এইটো ড্ৰয়িং ৰুম হ'ব। ড্ৰয়িং ৰুম বৰ ধুনীয়া দেই ৰুমটো, কালাৰিং কৰি খুব ভাল লাগিব। আৰু আছে, ভিতৰৰ ফালে ৰুম আছে। এয়া ৱাইৰিঙৰ কাম চলি আছে। ৰুমটো ৰং কৰি আছে, পুটিং মাৰি আছে। হেৰি কৰা হৈ গৈছে কমপ্লিট। ঠিক আছে। আৰু নেক্সট আপোনালোকক দেখুৱাম ভিডিঅ'টো। কাম চলি আছেতো। এয়া মই সপোনৰ ঘৰ বনাই আছোঁ। ধন্যবাদ, থেংক ইউ।